বোৱাৰী চাহ লৈ আনিছা কেলে? এই দুপৰীয়া টাইমত চাহ নালাগিছিলে নহয়। সেইটোৱেই কেলে আনিছা চাহ? দুপৰীয়া ভাত খোৱাৰে সময় নহয়, চাহ কি খাম। হ'লেও আনিছা যদি অকণমান খাইছোঁ আৰু। পিছে কাম কাজবোৰ কৰিব পাৰিছা নাই? ৰন্ধা বঢ়া পাৰিছা নাই? অলপ চলপ পাৰা। এই আগত আমি ছোৱালী কালততো একদম চব মায়ে একদম চব শিকায়। আজিকালিহে আৰু মানে ছোৱালীবোৰ ঘৰত কাম নকৰাৰ কাৰণে বোৱাৰী কালত অকণমান অসুবিধা হয়। আমাৰ দিনত আকৌ আমি চব কাম ঘৰৰ পৰাই শিকি অহা। কোনেও মানে কোনো কামত ভুল ধৰিব নোৱাৰে। চব কামতে পাকৈত আমি। কাম কাজবোৰ কৰিবা বুজিছা নাই? কৰি শিকিব লাগিব ন। আগতেও যদি কৰা নাই এতিয়া কৰিব লাগিব। আৰু দেখা নহয় আমাৰ ভাবিয়ে কিমান অকলে কৰি থাকে তোমাৰ শাহুৱে। তুমি অকণমান এতিয়া আহিছা যেতিয়া হেল্প কৰিবা আৰু এতিয়া আৰু শাহুমাক মানে অকণমান ৰেষ্ট কৰিব দিবা। সকলো কাম কাজৰ দায়িত্ববোৰ তুমিয়ে ল'বা। অকলে কিমান কাম কৰি থাকিব আৰু। বয়সো হ'ল এতিয়া, বেমাৰেও পালে নহয়। ভালকৈ ৰাখিবা সিহঁতক। আৰু হেৰিকো চাবা, ল'ৰাকো চাবা আমাৰ। নিজৰ স্বামীৰ মানে প্ৰত্যেকটো কথাই মানি চলিবা। শহুৰ শাহুকৰ কথা মানি চলিবা। নিজৰ স্বামীৰ যত্ন ল'বা, শহুৰ শাহুকৰ যত্ন ল'বা। তেতিয়াহে সেইটোৱেতো আজিকালিনো ক'ত কৰে বোৱাৰীবোৰে এইবোৰ। একদম মানে আজিকালি বেছি মডাৰ্ণ যে। শহুৰ শাহুকক পাত্তাই নিদিয়ে, নিজৰ মানুহজনকো পাত্তাই নিদিয়ে। মানি চলিব লাগে চবৰ কথা। সেৱা শুশ্ৰূষা কৰিবা শহুৰ শাহুৱেকক। কাম কাজবোৰ ভালকৈ কৰিবা। ভালকৈ ৰাখিবা চবক যত্ন কৰি পেলাই, চবৰে কেয়াৰ ল'বা। তেতিয়াহে ইমান আশা কৰি একদম ইমান ধুমধামেৰে বিয়াখন পাতি আনিছে। আমাৰ দিনত শহুৰ শাহুকৰ কথা মতে সকলো কাম হয়, জানানে নাই? কোনো কথাতে অবাধ্য নহওঁ আমি। যিমান নিজৰ মানুহজনৰ কথা মানিছিলোঁ, তেনেকৈ শহুৰ শাহুকৰ কথাও মানিছিলোঁ। মোৰ শাহুমা এতিয়াও আছে নহয়। মুঠতে শহুৰ শাহুৱেকে যেনেকৈ চলাই, আমাক যেনেকৈ শিকাই বুজাই দিয়ে, আমি তেনেকৈ চলিছিলোঁ। তেনেকৈ চলিবলৈ যত্ন কৰিবা। তেতিয়াহে চবেই ভাল বুলি ক'ব। চবেই ক'ব সিহঁতৰ বোৱাৰীজনী বহুত ভাল, চবৰে যত্ন ল'বা। আলহী আহিলে ভাল বেয়া সুধিবা, খা খবৰ ল'বা। খোৱা বোৱানো আৰু কি কিন্তু মুখৰ মাথাৰহে আচল অকণমান বহি পেলাই কথা বতৰা পাতিবা আৰু। খোৱা বোৱা নে? নালাগে মই ভাত নাখাই নাযাওঁ। মই সেই ঘৰত ভাত বনাই থৈ আহিছোঁ। এই ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহিবৰ হ'ল আৰু তোমাৰ খুৰাও আহিব। কামলৈ ওলাই গ'ল যে। মই ভাত পানী বনাই থৈ আহিছোঁ, গৈ পেলাই খামগৈ, সিহঁতকো দিমগৈ। এয়া দেখিছানে? ফোন আহিলেই। সেই মানুহজনে কৰিলে চাগে, আৰু মই ৰিচিভ কৰি লৈছোঁ। হেল্ল'। কি হেল্ল' হাই? এই দুপৰীয়াখন ক'ত মৰিলিগৈ তই ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পালে ভাত পানী একো বনোৱা নাই। দুপৰীয়া লোকৰ ঘৰত টখল মাৰি ফুৰিব গৈছ তই কাম বন নাই আৰু তোৰ মায়ে এফালে কেঁকা আছে ভাতৰ কাৰণে। আৰু ইমান বকি থাকিব নালাগে। প্ৰত্যেক দিনাই তোৰ এইবোৰ না মাৰ কেয়াৰ লওঁ, না মোৰ না ল'ৰা ছোৱালী। লোকৰ খুৱাম ভালকৈ ভাত, খুৱাম ভালকৈ এই তোমাৰ খুৰা আহিলে যে, মাতি আছে মানে ঘৰলৈ। আজিলৈ আহিছোঁ। যাবা দেই আমাৰ ঘৰলৈ আকৌ। আহিম মই আহিম বাৰু।